সরকার কোন উত্তর দিয়া হেমন্ত বিশ্বকৰ্মা বাপেও মুটো কাবা এয়া আমাৰ লগত আছে ভাইৰেল ককা আজি ককাক আকৌ লগ পালো এয়া ককাক সকলোৱে বহুত মৰম দিছে ককাই বহুত ভাল পাইছে ককা ফোনটো এইটো দেই সবকে দেখাই দিছো আৰু সবে গম পাই গৈছে আৰু কন্টেক্ট নাম্বাৰটো ককাই ক'বলৈ হাক দিছে আৰু এইটো ককাই পুৰা ফোন কিনিলে আৰু ককাই ককা ফোন নতুন ফোন চলাইছে নে নাই চলাই আছো এই ফোনটো কোনে কিনি দিছে এই ফোনটো যে আপোনাক কিনি দিলে ৰাজাদাই কিনি দিছে ৰাজাদা নেকি ডিস্ট্ৰিক্টৰ সাংবাদিক হয় মা মিষ্টাৰ ৰাজা না মিষ্টাৰ ৰাজা আহিবহে আহি মোক বিচাৰি নাপাই গুচি গ'ল মিষ্টাৰ ৰাজা আহি আছে আচ্ছা লখিমপুৰ হয় মা লখিমপুৰ ডিস্ট্ৰিক্টৰ সাংবাদিক মুছলিম মানুহ মোক দাঙি লৈ গৈছে গাড়ীত লৈ পেলাই কিনি দিছে ন তেওঁকো মই মোৰ ভিডিঅ' যোগেদি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো ককাৰ লগত সংযোগ আমি স্থাপন কৰিব নোৱাৰোঁ যদিও বহুত ভাল পাওঁ ককাক সেইকাৰণে এতিয়া আমাৰেই সুবিধা হ'ল থেংক ইউ দেই আপোনালৈ ককা এতিয়া যে বাংলা ঘৰ যে দিলে চৰকাৰে আপোনাৰতো ধুনীয়াকৈ টিংপাতো লগাই দিলে এতিয়া কি ক'ব চৰকাৰক থেংক ইউ ক'ব নে কি ক'ব চৰকাৰে চবেই কয় সকলোৱে কয় চৰকাৰে দিছে চৰকাৰে দিছে চৰকাৰে কি বাপেকৰ ঘৰ পৰা দিছে নেকি টকা কাৰ ধন কাৰ সোণ কাৰ চৰকাৰে বাপেকে কেলা খেতি কৰি দিছে আকৌ দেখোন টিংপাতো দিলে এতিয়া টিংপাত কোনে দিছে চৰকাৰে টিংপাতো লগাই দিলে চৰকাৰ এইটো আমাৰ বিজেপি চৰকাৰ এটা পৰ্দাৰ খুন খাই খাইছে মা চৰকাৰ ৰজা কোন উত্তৰ দিয়া ৰজা কোন কওকচোন বাৰু আপুনি ৰজা কোন কাই কোন উত্তৰ দিয়া হেমন্ত বিশ্বকৰ্মা বাপেও মুটো কাবা কথা ক'বলৈ চৰকাৰ কোন ৰজা কোন মোদী কাবা মাৰ লাখো কাবা কোন চৰকাৰ কোন উত্তৰ দিয়া হৰি শুদ্ধ অৰ্থ এতিয়া ককাইহে দিব জানিব ককাই কওক চৰকাৰ কোন ৰাজা কোন চৰকাৰ কোন মোদী মাৰ লাখো কাবা মোদী কেলা বাপে মোদী প্ৰধানমন্ত্ৰী বিদেশী কেলা বিহাৰী ককাইটো মই ভিডিঅ'টো দি দিম নে দি দিবা ভয় নকৰে গোবিন্দ ককাই খাওলেও ভয় নকৰে হেমন্ত মামাই গম পালে ধৰি নিব আপোনাক সেইটো খাপত লৈ মোৰ সৰু কেলা হেমন্ত মই কংগ্ৰেছে আনিছিলো তাক মই কংগ্ৰেছে আনি তাক শিক্ষামন্ত্ৰী বনাইছিলো হেমন্তক এতিয়া এই মুখ্যমন্ত্ৰী তাৰমানে মূৰ্খমন্ত্ৰী তাৰমানে একেবাৰে মূৰ্খমন্ত্ৰী ফোন আহিছে ককাই ৰিচিভ কৰিব পৰা নাই মই ৰিচিভ কৰি দিছো দেই পাতক হওক দিলক হেল্ল' মই এয়া ককা অনুৰাগীয়ে ফোন কৰিছে ভাল লাগিলে এতিয়া আকৌ আপোনাক লগ পাই তো বাই বাই আৰু ককা বাই বাই এদিন আমাৰ ঘৰলৈ যাব লাগিব